দীপাই মোৰ এটা নতুন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম বাদাম আৰু তেতেলী দি ধনিয়াৰ চাটনি। এই ধনিয়াৰ চাটনিখন বহুতে হয়তো বনাই খাইছে, কিন্তু বাদাম আৰু তেতেলী দি যদি বনাই খোৱা নাই এবাৰ খাই চাবচোন, খাবলৈ বহুত সোৱাদ হয়। আৰু তাৰ লগতে মই লৈছোঁ অলপ আদা, কেইফুটামান নহৰু আৰু জলকীয়া। নহৰু আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰিব। আচলতে ঠাণ্ডা দিনত চাটনি এখন হ'লে ভাতকেইটা খায়ো ভাল লাগে। এটা মিক্সি জাৰ লৈছোঁ আৰু ইয়াতে গোটেই উপকৰণখিনি লৈ লওঁ। ইয়াত দিছোঁ প্ৰয়োজন অনুযায়ী নিমখ আৰু অলপ চেনি দিছোঁ। মই চাটনি বনালে অলপ চেনি দিওঁ, আপোনালোকে যদি নাখায় নিদিব, চেনি দিলে খাবলৈ সোৱাদ হয়। এতিয়া অলপ পানী দিছোঁ, পানীটো একদম অলপ দিব লাগিব, বেছি দিলে বেয়া হ'ব। এতিয়া চাটনিখন বনাই লওঁ। চাটনিখন বনোৱা হৈ গৈছে। এতিয়া এটা পাত্ৰত চাটনিখিনি উলিয়াই লওঁ। এয়া মোৰ বাদাম তেতেলী দি বনোৱা ধনিয়াৰ চাটনি পৰিৱেশনৰ কাৰণে প্ৰস্তুত হৈ গ'ল। আজিলৈ আহিছোঁ, ধন্যবাদ।